हेलो फ्रेंड्स, वेलकम टू माई चैनल मुगिरा ब्लॉग। आज मैं এটা নতুন মোবাইল অৰ্ডাৰ দিছোঁ। মোবাইলটো এটা দিবা আহিব। মোবাইলটো ফ্লিপকাৰ্টত অৰ্ডাৰ দিছিলোঁ। মোবাইলটো আপোনালোকক আনবক্সিং কৰি দেখি আছোঁ, কেনেকুৱা লাগে কমেণ্ট কৰি জনাই দিব। মোবাইলটো ভিডিঅ' বনোৱাৰ কাৰণে মোবাইলটো অৰ্ডাৰ কৰিছোঁ, আপোনালোকে চাব মোবাইলটো কেনে লাগে। ভিডিঅ' বনোৱাৰ কাৰণে মোবাইলটো মানে কি অৰ্ডাৰ কৰিছোঁ। এতিয়া মোবাইলটো আপোনালোকে চাব, আনবক্সিং কৰিম অলপ দেৰিকৈ। বহুত ভাল লাগি আছে আজি দিনটো, মনটো আজি বহুত ফূৰ্তি লাগি আছে, দেউতাৰে ফূৰ্তি লাগি আছে। এতিয়া মানে কি মোবাইলটো দিবা আহিব, ফ্লিপকাৰ্টৰ মোবাইলটো দিবা আহিব। ফ্লিপকাৰ্টৰ ল'ৰাটো তাতে ৰখি আছে, মাতি আছে আমাক। আমি মোবাইলটো লওঁ বাৰু, আপোনালোকে ভিডিঅ'টো চাই থাকক স্কিপ নকৰাকৈ। এতিয়া ফ্লিপকাৰ্টৰ বস্তু আহিলে, আমি এতিয়া মোবাইলটো ল'ম। দাদা দিয়ক মোবাইলটো দিয়ক, মোবাইলটো লাগে ইমাৰ্জেঞ্চি। লৈ যা সি আকৌ লৈ যা দি ভৰি দি তোক বেছিবি না, তোক বেছিবি। যা ঘৰক যা। এই মোবাইল ওলছি, আমাৰ মোবাইলটো আহিছে বেয়াতে বস্তাটোত। নতুন মোবাইল ল'লো 1350 টকাত। কিমান দিছোঁ পইচা? নতুন মোবাইল লৈছোঁ 1350 টকাত। এতিয়া মোবাইলটো আপোনালোকে চাই লওক কি মোবাইল। 1350 টকাত কি মোবাইল আনিছোঁ। মোবাইলটো আনবক্সিং কৰিম আমি। মঞ্জিতে ডাও লৈ আহিছি, কাটি দিয়া। কাট লাগে রে মোবাইলে আছে না কিবা বেলেগে আছে। বাপরে বাপ, চোৱা মানুহ মোবাইল, চোৱা মানুহ। X60 Vivo, X60 Vivo। বাক্সাটো বিৰাট ডাঙৰ। ফুল আমি এতিয়া খুলিম, ভিডিঅ'টো আৰম্ভ কৰিম, আপোনালোকে চাই থাকক। সৰু সৰু পোৱালি লৈছে, চাবা মোবাইল চাবা। দাইদি খুলি দিলো। গঠি লাগব নেকি মঞ্জিত? গঠিয়ে লাগা কুঠৰ খান আনলি ভাল হয় আৰু। নেকি দামী মোবাইলত বেছি না। চাবি দুপাব। মোবাইলটো দেখাই দিছোঁ আপোনালোকক অলপ ওচৰৰ পৰা। চাবি দুখ পাব কবে। তুতো মৰি গৈছে। লুক চক মোবাইলটো। বঢ়িয়া কোৱালিটি। চাৰ্জাৰৰ মুখাটো। হেডফোন আহিছে, বহুত লাকি হেডফোন পোৱা। হেডফোন নাহে, কাবাৰ দিছে। তাৰপিছত কিবা কাৰণে এতিয়া বাক্সা দিছে।
চিমটো তাৰপিছত কেবল আৰু এইটো হৈছে মোবাইল এই মোবাইলটো অন কৰি আছোঁ আমি চাই লওঁ এইটো মোবাইল না টাইম মায়ে কিবা ওলা আছে মোবাইলটো জিলকি আছে বাছটো এতিয়া 2-3টামান কালাৰ আছে গাইজ আপোনালোকে কমেণ্ট কৰি জনাব মোবাইলটো কেনে লাগছি বহুত কষ্ট কৰি লৈছোঁ মোবাইলটো বাপৰে বাপ বহুত কষ্ট হৈছে